বোকাজান আৰক্ষীৰ বৃহৎ সাফল্য লাহৰীজান চাহ বাগানত বুজন পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে। এক গোপন তথ্যৰ ভিত্তিত খটখটি আৰক্ষীয়ে লাহৰীজান নিৰ্মল চাহ বাগানৰ পথত এক নাকা তালাচী বহায় আৰু AA01 MB 4394 নম্বৰৰ এখন ৱাৰ্ণা বাহনৰ পৰা 61 কেজি 410 গ্ৰাম গাঞ্জা জব্দ কৰে। গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে 4জন লোকক আটক কৰে। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমিৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। ঘৰৰ মানুহ আহিলে কি আছে এইটো? ইয়াত একো নাই, কাগজ আছে। কাগজ আছে। দেখি সব লৈ লওঁ, সার্চ কৰি দিলোঁ। এইটো খুল, এইটো খুল। दबा के किस दिन से दबा दीजिए। ऐसे नहीं दबाइए इसको। दबाया हूं यार। नहीं इसको दबाना पड़ेगा इसको। 2-3 बार दबाना उसको एक जगह खड़े-खड़े को दबाना पड़ेगा। हां हां। मार्कर नहीं ये तो बैठना है। देखिए ना? कैसे है? देखिए ना? बस एक के देखो। 4.9 सब एक ही है। 2 नहीं याद ना हो ये किबा थकाটো দিব লাগিব। ইহঁতে খুলিব এইটো খোলছা খুল খুল দেখা খুল দেখা ঠিক আছে আন্ধাৰ হয় এইবিলাক ভাঙ হৈছে সব স্যার এই সব গাঞ্জা হৈছে নামাই দে তলত নামাই দে সব নামাই মানে মৰ্নিঙত আমাৰ এটা ইনফৰমেশ্যন আছিলে আৰু এই ইনফৰমেশ্যনৰ ভিত্তিত আমি এটা নাকা ইয়াতে ছেটআপ কৰিছিলোঁ আমাৰ লাহৰীজান বেক সাইড যিটো নিৰ্মল টি ষ্টেট বাগান এটা ৰোড আছিলে তো সেই বাগানত আমি এটা নাকা স্পেচিয়েলি আমি হেৰি কৰিছিলোঁ আৰু তেতিয়া আমি এই দুদু কলনী ছাইডৰ পৰা এখন ভাৰ্ণা গাড়ী আমি ইয়াত ডিটেইন কৰিছিলোঁ আৰু গাড়ীখনে পলাবলৈ চেষ্টা কৰিছিলে তো পিছত আমি গাড়ীখন ক্ৰয় কৰিবলৈ সক্ষম কিমান পৰিমাণৰ গাঞ্জা 61 কেজি আমি পাইছোঁ তাত কেইজনক আটক কৰিছে আমি 3জন আমি ব্যক্তিক এতিয়া বৰ্তমান তেওঁলোকৰ ঘৰ কিবা মৈৰাবাৰী হয় মৈৰাবাৰী বুলি আমি জানিব পাৰিছোঁ পূৰ্বতেও স্যাৰ তেখেতসকলে এই ৰাস্তাত সেইটো বিষয়ে তদন্ত চলি আছে বজাৰ মূল্য কিমান হ'ব বজাৰ মূল্য এপ্ৰক্স 5 লাখ ওচৰা স্যাৰ আটক কৰা লোক কেইজনৰ নাম এজনৰ নাম মজিবুৰ ৰহমান মই কৈ আছোঁ মজিবুৰ ৰহমান এজন নাম মহম্মদ দিলদাৰ হুছেইন আৰু এজন বাবুল শেখ তেওঁলোক ক'ৰ বাসিন্দা হৈছে তেওঁলোক মানে কি মৰিগাঁও হয় মৰিগাঁও ডিষ্ট্ৰিক্টৰ তেওঁলোক পূৰ্বতে এই কামত জড়িত আছিলে নেকি সেইটো তদন্ত চলি আছে আমি তদন্ত পিছত গম পাম